নমস্কাৰ বন্ধু বান্ধৱীসকল বিভিন্ন কালাৰৰ কালাথিয়া পোৱা যায় আৰু এই কালাথিয়াবিলাক কেনেকৈ ৰোপণ কৰিব পাৰি কি সয়েল মিক্সাৰ দিলে বেছি বেষ্ট হয় আৰু সাৰ কি প্ৰয়োগ কৰিলে ভাল হয় তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো ভিডিঅ'টো শেষলৈকে চাই যাব কালাথিয়াবিলাক ইনডোৰ প্লান্ট হয় আৰু ইনডোৰ প্লান্ট হলেও ইয়াত পোহৰ যথেষ্ট দৰকাৰ হয় নহলে ইয়াৰ যিবিলাক কালাৰ দেখিছে এই কালাৰবিলাক ফেড হৈ পৰিব যদিহে পোহৰ নপৰে হেতু কাৰণে পোহৰ পৰা ঠাইত থলে ইয়াৰ ষ্টিপবিলাক জিলিকি উঠিব আৰু ৰঙো উজ্জ্বল হৈ পৰিব কালাথিয়াবিলাকৰ পাতবোৰ একেবাৰে চৰাই পাখিৰ দৰে ইয়া দেখিছে ময়ূৰ পাখিৰ নিচিনা বৰ সুন্দৰ ইয়াৰ ষ্টিপ আৰু কালাৰৰ বেলেগ বেলেগ নাম আছে ষ্টিপবিলাক থকা যিবিলাক ষ্টিপ আৰু কালাৰ আছে তাৰ নামো বেলেগ বেলেগ আছে ভেৰাইটি বহুত আছে বেলেগ এদিন ইয়াৰ বিষয়ে আপোনালোকক এটা নতুন ভিডিঅ' মই আগবঢ়াই যাম যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো টিপি ৰাখিব তেতিয়া অতি সোনকালে মোৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু কালাথিয়াবিলাক ৰোপণ কৰিবৰ কাৰণে ইয়াৰ সয়েল মিক্সখিনি কোকোপিট কম্পোষ্ট মিক্স কৰিহে ৰুব সময় সময় ইয়াৰ পাতবোৰ পানীৰ অকণমান লৈ মোহাৰি থাকিব তেতিয়া ধুনীয়াকৈ ইয়াৰ যিবিলাক ষ্টিপ জিলিকি উঠিব দেখিছে একেবাৰে আৰ্ট কৰা নিচিনা ইমান সুন্দৰ কালাথিয়াত পানী বেছিকৈ নিদিব যেতিয়া ইয়াৰ সয়েলখিনি শুকাই যায় এইদৰে চাব যদি সয়েলখিনি এনেকুৱা শুকান পায় তেতিয়াহে পানী দিব নহলে নিদিব 2 ইঞ্চি মানলৈকে চাব যাতে পানীটো শুকাই আছে তেতিয়াহে দিব আৰু মুচি থৈলে ভাল হয় গছজোপা ধুনীয়াকৈ গ্ৰোথ হয় আৰু ইয়াৰ যিখিনি লিকুইড সাৰ প্ৰয়োগ কৰিব সেইখিনি অৰ্গেনিক সাৰ প্ৰয়োগ কৰিব পৰাপক্ষত লিকুইড অৰ্গেনিক সাৰ দিলে বেছি ভাল হয় মোৰ আগৰবিলাক ভিডিঅ' দিয়াই আছে ইনডোৰ প্লান্টবিলাকত মই কেনেকৈ লিকুইড অৰ্গেনিক সাৰ প্ৰয়োগ কৰোঁ আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'বিলাক যদিহে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এই গছ একেবাৰে ৰুটন নাৰাখিব ছাঁ জেগাত ৰাখিব যাতে পোহৰ পৰি থাকে আৰু তেতিয়া ধুনীয়া হৈ থাকিব গছবোৰ কালাথিয়াবিলাক কেতিয়াও ৰ'দত নাৰাখিব পৰাপক্ষত এমাহৰ মূৰে মূৰে বা 2 মাহৰ মূৰে মূৰে অকণমান ফাংগিচাইড ব্যৱহাৰ কৰিব গুৰিবিলাক যাতে ভেঁকুৰে নধৰে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিলে বুলি যদিহে ভাল পালে লাইক এটা কৰিব ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল